অলপ লগতখিনি যেনেকৈ চৰকাৰে কণ্টেক্ট কৰিছে বিশেষ একো হেৰি নাই কাৰোবাৰ কিবা ইছ্যু আছিল যদি আমি এইখিনি যিমান পাৰোঁ সমাধান কৰি সকলোকে এটা সুযোগ দি পৰীক্ষাটো প্ৰাইমাৰী কিবা ইছ্যু আছিল ৰিজৰ্ভ নোহোৱাকৈ কিবা ৰিজল্ট হোৱা নাই মুখ্যমন্ত্রী নির্দেশ মহল আমি ক্যান্ডিডেটস অলপ ফুল চকলেট কলমটো দিছিলোঁ আমাৰ শুভেচ্ছা জনাইছিলোঁ আৰু আমি ইয়াত আহিলোঁ দুটা চেণ্টাৰ আছে ইয়াত আমি চালোঁ গোটেইখিনি প্ৰচেছত মতে হৈ আছে আমি গোটেই ক্যান্ডিডেটস স্পেচিয়েলি দোজ কামৰূপত লিখি আছে তেওঁক আমাৰ শুভেচ্ছা জনাইছোঁ আৰু নেক্সট শিফ্টৰ কাৰণে আমি এতিয়া ৰেডি হৈ আছোঁ মেম সফলতাৰে অনুষ্ঠিত হৈছে পৰীক্ষা এক্সামিনেশ্যন চেণ্টাৰ ইজ ভেৰি ছাকচেছফুল ডু ইউ হেভ এন ক্ৰেডিট টু পাব্লিকৰ নাই আমাৰ মানে ধন্যবাদটো এডমিনিষ্ট্ৰেশ্যন গোটেই তথাপিও আমাৰ ধন্যবাদ মানে ৰাইজক যাব আমাৰ কমিউনিটিক যাব আমাৰ টিচাৰ্ছসকলক যাব কি ইমান মানে লিমিটেশ্যনছ মানে কাম কৰিলে আৰু গোটেই চিষ্টেম ফ'ল' কৰিলে এতিয়া আমাৰ ফ'কাছ হ'ব কি মানে সোনকালে কালেক্ট কৰি ষ্ট্ৰং নোট ডিপজিটৰ কাৰণে আমি মানে চেষ্টা কৰি আছোঁ ঠিক আছে চব প্ৰশাসনৰ পৰা ব্যৱস্থা লোৱা হৈছে আৰু আমি সকলোখিনি কঠোৰভাৱে আমি চাইছোঁ আৰু লগতে শুভেচ্ছাও দিছোঁ যাতে তেওঁলোকে নতুন উদ্যমেৰে পৰীক্ষাটোত আজি উত্তীৰ্ণ হ'ব পাৰে ইতিমধ্যে আমাৰ মাননীয় উপায়ুক্ত মহোদয়ে কৈছে তেওঁলোকক শুভেচ্ছা জনোৱা হৈছে ঠিক তেনেকৈ সকলোখিনি কৰা হৈছে। থেংক ইউ।